হে গাইছ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। যেহেতু মোৰ অৱস্থা জয় মই সেইকাৰণে মই ভাবিলোঁ এটা কাম কৰিব লাগিব। কাম পোৱা নাই, কোম্পানীত যি কাম আছে 8,000-6,000 টকা দিয়ে 12 ঘণ্টা ডিউটি কৰি নোপোচায় আৰু 12 ঘণ্টা ডিউটি কৰিবৰ কাৰণে মোৰ ধৈৰ্যই নাই। এতিয়া ভাবিছোঁ এখন দোকান পাতিম বুলি, সেইকাৰণে আনিছোঁ বালি, ইয়াত আছে ইটা, আগফালে এখন দোকান বনাম বুলি ভাবিছোঁ আৰু এইকণতে এখন দোকান হ'ব। তো আপোনালোক আহিব মোৰ দোকানলৈ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰি দিব। এটা শ্বেয়াৰ, এটা লাইকে মোৰ নতুন ভিডিঅ' বনাবলৈ উৎসাহ জগাব আৰু শ্বেয়াৰ কৰি পঞ্চাই দিয়ক। তাত গম পাইছে ক'ত পঠাবলৈ দিছোঁ, যাতে তাইৰ মোবাইলত যাতে এই ন'টিফিকেশ্যন পাই যায় আৰু এই ভিডিঅ' দেখি যাতে তাই গলি যায়। হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত এবাৰ ভাবিলোঁ মাছৰ বেপাৰ কৰোঁ, না মাছত লছ হ'ব। তাৰপিছত ভাবিলোঁ চব্জি বেপাৰ কৰোঁ, না হিচাপ ভুল হ'ব। তাৰপিছত ভাবিলোঁ হেণ্ডিমেনকে কৰোঁ, মানুহে বহুত লাজ দিয়ে। ভাবিলোঁ গৰু বেপাৰ কৰোঁ, না পইচা নাই। তাকেই ভাবি শুনি ভাবিলোঁ দোকান এখনে কৰোঁ। তো আপোনালোকে যদি ছাপোৰ্ট কৰে আৰু কিবা কিবি কৰিম।